জেনারেল বিডি সাখাতকাৰৰ নেতৃত্বত ইণ্ডিয়ান মিলিটাৰী একাডেমীৰ সন্মুখত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ল। লাচিতৰ নামত বেষ্ট যিগৰাকী কেডেট আৰ্মি তেওঁক তেওঁলোকে বঁটা দিয়ে, তেওঁলোকক মেডেল দিয়ে আৰ্মিয়ে, ভাল কথা। কিন্তু আমি তাৰ লগে লগে 600 বছৰ ৰাজশাসনৰ আৰম্ভণি কৰা যিগৰাকী স্বৰ্গদেউ চাওলুং চুকাফাৰ কাৰণে ভাৰতৰ মানুহে মহাবীৰ লাচিতক পালে, সেইগৰাকী জাতিৰ পিতা যিগৰাকী ভাৰতীয় মানুহৰ মান সন্মান স্বাভিমান ৰাখিলে, সেইগৰাকী মানুহৰ প্ৰতিমূৰ্তি দিল্লীত স্থাপন কৰিবৰ কাৰণে মই বহু দিনৰ পৰা দাবী উত্থাপন কৰি আহিছোঁ। যাতে যেনেকৈ দিল্লীত বেলেগ বেলেগ মহান যিসকল আমাৰ ৰজাই হওক বীৰৰ তেওঁলোকৰ প্ৰতিমূৰ্তি থাকিব পাৰে, তেনেকৈ কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি দিল্লীত হ'ব লাগে। তেতিয়াহে প্ৰকৃততে অসমৰ ৰাজশাসন ব্যৱস্থাক 600 বছৰীয়া আহোম শাসনক আৰু ভাৰতীয় মানুহৰ মান সন্মান ৰখা এই জাতিসত্ত্বাটোক প্ৰকৃত মৰ্যাদা দিয়া হ'ব, প্ৰকৃত মূল্যায়ন কৰা হ'ব। এই দাবী মই উত্থাপন কৰি আহিছোঁ। আৰু তাৰ লগে লগে আমি যেনেকৈ আমি ৰাষ্ট্ৰীয় যিবোৰ পাঠ্যক্ৰম আছে CBSE হওক গঠনৰ সময় আমি আমাৰ আন কথা বতৰাবোৰ যেতিয়াই আমি আলোচনা বিলোচনা কৰোঁ, তেতিয়াই যুঁজিবৰ কাৰণে এতিয়া যিবোৰ কথা অবৈধ বিদেশী আগ্ৰাসনৰ কথা যুৱ ছাত্ৰ পৰিষদৰ সভাপতিগৰাকীয়ে কৈছে, কাহ জাপি দি আমাক ৰাজনৈতিকভাৱে নিশেষ কৰাৰ কথা কৈছে। বসন্ত গগৈ ডাঙৰীয়াই আমাক সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি খিলঞ্জীয়া মানুহ আৰু আহোমসকলৰ ৰাজনৈতিক অধিকাৰ নিশেষ কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে। এইবোৰৰ বিৰুদ্ধে যদি আমি যুঁজিব লাগে, তেতিয়াহ'লে আমি সকলোৱে সমন্বয় আৰু একতাৰে যুঁজিব লাগিব। আৰু সেইকাৰণে আমি আগন্তুক দিন সময়ত স্বৰ্গদেউ চাওলুং চুকাফাৰ যি মহান আদৰ্শ, 7 ৰাজ একত্ৰিত কৰি এক ৰাজ কৰাৰ যিটো চিন্তা, য'ত আমাক সকলোকে সমন্বয়েৰে সমমৰ্যাদা সম উন্নয়ন আৰু সম অধিকাৰৰ শ্লোগান তেওঁৰ চিন্তাত আছিল, য'ত কৰ্ম বিভাজনেৰে কাৰোবাক যদি নিজৰ উপযুক্ততাৰে বৰফুকন হ'ব পৰা ধৰণৰ পৰিৱেশ, কোনোবা যদি উপযুক্ত তেওঁ বৰবৰুৱা হ'ব পৰা তলৰ পৰ্যায়ৰ পৰা ওপৰলৈকে আহিব পৰা সেই যিটো কৰ্ম বিভাজনৰ লগত কৰ্ম সংস্কৃতিৰ চিন্তা আমাক দি থৈ গৈছে, তাত সমতাৰ চিন্তা আছে, তাত সম উন্নয়ন আৰু সমমৰ্যাদাৰ চিন্তা আছে। সেইকাৰণে আমি সেই চিন্তাৰে সকলোকে লৈ আগবাঢ়িবৰ কাৰণে আমি সকলোৱে কাম কাজ কৰিব লাগিব। মই ভাবোঁ যে আজি অধিৱেশনৰ এই বাৰ্তাই মই সমগ্ৰ অসমৰ মানুহলৈ যাব লাগে যে আমি স্বৰ্গদেউসকলে ইয়াত যেতিয়াই শাসন আৰম্ভ কৰিছিলে, তেতিয়াই সকলোকে লৈ সকলোকে একত্ৰিত কৰি এখন সমাজ, এটা জাতি, এটা মহাজাতি সত্তা গঢ়ি তুলিছিল। গতিকে সেই আদৰ্শ অসমত থাকিব লাগিব। কোনোবাই কেতিয়াবা কয় যে স্বৰ্গদেউ চাওলুং চুকাফাৰ চিন্তা আদৰ্শক অস্বীকাৰ কৰিছে। কোনো মানুহে কোনো জাতি সত্তাই কেতিয়াও স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শ দৰ্শন চিন্তা তেওঁ দি থৈ যোৱা অৱদানক কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে। কোনোবাই যদি নাজানেও তথাপিও সেই তেওঁ দি থৈ যোৱা একতাৰ মৰ্মবাণী, যি জাতি তেওঁ দি থৈ গৈছে, যি তেওঁ স্বাধীন চিতিয়া এখন সমাজ দি থৈ গৈছে, সেই সমাজখনৰ লগত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী সংপৃক্ত, প্ৰতিগৰাকী নাগৰিক সংপৃক্ত, প্ৰতিগৰাকী মানুহ সংপৃক্ত। গতিকে চাওলুং চুকাফাৰ চিন্তা আৰু আদৰ্শৰ পৰা অসমৰ এগৰাকীও মানুহ আঁতৰিব নোৱাৰে, বা কেতিয়াও কোনোবাই নেজানো বুলি কৈ, চিনি নাপাওঁ বুলি কৈ, বা বেলেগে থাকিব খোজা চিন্তাৰে কেতিয়াও তেওঁলোকে চলিব নোৱাৰে, পৰিচালিত হ'ব নোৱাৰে। গতিকে আমি যিবোৰ মূল বিষয় আলোচনা হৈছে, যিবোৰ সমস্যা, জনজাতিকৰণৰ সমস্যাৰ কথা ইতিমধ্যে আলোচনা কৰিছে, এইটো বহু দিনৰ পৰা আমি সকলোৱে এই সংগ্ৰামখনৰ লগত জড়িত হৈ আছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্বত থাকোঁতেও এই বিষয়টো আমি কৈছিলোঁ যে অসমৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ যিটো বিচাৰি ৰাইজে সংগ্ৰাম কৰি আছে, এই জনজাতিকৰণ তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে মৰ্যাদা দিব লাগে, 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰি দিব লাগে। আৰু লগে লগে যিসকল ইতিমধ্যে জনজাতিৰ মৰ্যাদা আছে, তেওঁলোকৰো যাতে কোনো অধিকাৰ ক্ষুণ্ণ নহয়, প্ৰয়োজন সাপেক্ষে সংৰক্ষণৰ সুকীয়া নীতি গঢ়ি হ'লেও যাতে 6টা জনগোষ্ঠীক জনজাতিকৰণ দিয়া হয়, তাৰ কাৰণে আমি বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছোঁ। কিন্তু এই কথাটো
যিয়ে দল নহওক লাগিলে, যিয়ে চৰকাৰ নহওক লাগিলে, নিৰ্বাচনৰ সময়তহে তেওঁলোকৰ মনত পৰে। তাৰ মানে 6টা জনগোষ্ঠীৰ ভোট লৈ দিল্লী আৰু দিছপুৰত শাসনলৈ যাব লাগে, কিন্তু এই 6টা জনগোষ্ঠীক কেতিয়াও ন্যায় নিদিয়ে। এই কথাটো বাৰে বাৰে কৈছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বস্তুটো, এই বিষয়টো কেতিয়াও দয়াত দিয়া বিষয় নহয়। এইটো 6টা জনগোষ্ঠীৰ তেওঁলোকৰ প্ৰাপ্য অধিকাৰ, এইটো এটা ন্যায্য প্ৰাপ্তিৰ বিষয়। আৰু এই বিষয়টোত দিল্লীয়ে আৰু দিছপুৰে আমাৰ লগত 6টা জনগোষ্ঠীৰ লগত তেওঁলোকে সহাৱস্থান কৰিবই লাগিব। আৰু এই সংগ্ৰামখনত টাইপা বা আন যিসকল জনজাতীয় সংগঠনে, তেওঁলোকে জনগোষ্ঠীয় সংগঠনে এই সংগ্ৰামত জড়িত হৈ আছে, সকলোৰে লগত আমি আছোঁ আৰু আহি থাকিব লগা দিনসমূহতো আমি এই সংগ্ৰামৰ লগত থাকিম, 6 জনগোষ্ঠীৰ জনজাতিকৰণ যেতিয়ালৈকে নহয়। তাৰ লগে লগে আমি কেইটামান কথা আপোনালোকৰ আগত অৱগত কৰিব খুজিছোঁ। এটা হ'ল আমাৰ যিবোৰ টাই ভাষাৰ টাই পুথি পাজি যিবোৰ আছে, যিবোৰ বুৰঞ্জী আছে, বহু বুৰঞ্জীৰ অনুবাদ হৈছে টাই ভাষাৰ বুৰঞ্জী, আৰু বহু এনেকুৱা পুথি পাজি আৰু বুৰঞ্জী আছে টাই ভাষাৰ যিবোৰ না সংৰক্ষণ হৈছে, না ডিজিটেলাইজেশ্যন হৈছে। গতিকে এতিয়া যিহেতু বহু পুৰণা পুথি পাজি, এইবোৰ বেয়া হৈ যাব পাৰে। ইয়াৰ মাজত নিহিত হৈ থকা জ্ঞানৰ বহু হাড় গৰ্ভ কথা নাইকিয়া হৈ যাব পাৰে। গতিকে আমি আহ্বান জনাইছোঁ আজি এই মঞ্চৰ পৰা, মই ভাবোঁ যে নিশ্চিতভাৱে টাইপাও এই বিষয়টো উত্থাপন কৰিব। অসম চৰকাৰে এই পুথি পাজিসমূহ সংৰক্ষণ কৰি ডিজিটেল কৰিবৰ কাৰণে, সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে এটা বিশেষ প্ৰকল্প তেওঁলোকে ল'ব লাগে। এটা স্পেচিয়েল প্ৰজেক্ট কৰি তেওঁলোকে টকা পইচা আবণ্টন দি এইবোৰ সংৰক্ষণৰ ব্যৱস্থা, ডিজিটেল কৰাৰ ব্যৱস্থা আৰু এইবোৰ অনুবাদ কৰিবৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেহে আমি বহু কথা তাৰ মাজৰ পৰা জানিব পাৰিম। আমাৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীসকলে তাৰ পৰা বহু নতুন নতুন জ্ঞান তেওঁলোকে পাবলৈ সক্ষম হ'ব। গতিকে এই কামটো যাতে কৰে, তাৰ কাৰণে মই আজি এই অধিৱেশনৰ পবিত্ৰ মঞ্চৰ পৰাই অসম চৰকাৰক আহ্বান জনাইছোঁ। তাৰ লগে লগে বুৰঞ্জী প্ৰসিদ্ধ যিবোৰ অঞ্চল আছে, আজিও বহু এনেকুৱা অঞ্চল আছে যিবোৰ অৱহেলিত হৈ আছে, এনেকুৱা বহু কীৰ্তিচিহ্ন আছে যিবোৰ আজিলৈকে এইবোৰ বেদখলমুক্ত আজিলৈকে কৰিব পৰা নাই। আপোনালোকে এটা সময়ত জানে যে সমগ্ৰ এই চৰাইদেউ জিলাখন যেতিয়া শিৱসাগৰ জিলাৰ অংশ হৈ আছিল, তেতিয়া মীনাক্ষী সুন্দৰম নামৰ এগৰাকী উপায়ুক্তই শিৱসাগৰ জিলাৰ, অবিভক্ত শিৱসাগৰ জিলাৰ যিমানবোৰ কীৰ্তিচিহ্ন আছে সকলোৰে জৰীপ কৰিছিল। সকলোৰে জৰীপ কৰি তেওঁলোকৰ ইতিহাস, কাৰ দিনত আৰম্ভ হৈছে, কিমান দীঘলীয়া সময় এইবোৰ নিৰ্মাণ কৰোঁতে লাগিছে, বা কিমান মাটিকালিত এইবোৰ আছে, সকলো তেওঁ লিখি থৈ গৈছে। বা কিমান বেদখল হৈছে, কিমান বেদখলমুক্ত কৰা হ'ল, সকলো কথা ধুনীয়াকৈ লিখি থৈ গৈছে। গতিকে সেইখন এখন শিৱসাগৰ জিলাখনৰ কাৰণে বিশেষকৈ এখন হাত পুথি, এখন অতি মূল্যৱান ডকুমেণ্ট। গতিকে সেই ডকুমেণ্টখন চাই যিমানবোৰ ঐতিহাসিক কীৰ্তিচিহ্ন আছে সেইবোৰৰ সংৰক্ষণ, সংবৰ্ধনৰ ব্যৱস্থা কৰিব লাগে। আৰু যিবোৰ বেদখল কৰি থৈছে সেইবোৰ মুক্ত কৰিবৰ কাৰণে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণেও আজি এই অধিৱেশনৰ মঞ্চৰ পৰা মই আহ্বান জনাইছোঁ। তাৰ লগে লগে টাইপাৰ এটা দাবী যে চুকাফাৰ নামত এখন বিশ্ববিদ্যালয় হ'ব লাগে, আমিও এই দাবীৰ সমৰ্থন জনাইছোঁ। তাৰ লগে লগে মই আৰু এটা কথা বহু দিনৰ পৰা কৈ আহিছোঁ যে দিল্লীয়ে লাচিত বৰফুকনৰ দিৱস দিল্লীত পাতিছে, ভাল কথা, আমি সকলোৱে ভাল পাইছোঁ। স্বৰজা ঘৰে এটা সময়ত, আপোনালোকে সকলোৱে জানে যে এটা সময়ত আৰ্মীৰ জেনেৰেল বি.ডি. শেখাটকাৰৰ নেতৃত্বত ইণ্ডিয়ান মিলিটাৰী একাডেমীৰ সন্মুখত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ল। লাচিতৰ নামত বেষ্ট যিগৰাকী কেডেট আৰ্মী, তেওঁক তেওঁলোকে বঁটা দিয়ে, তেওঁলোকক মেডেল দিয়ে আৰ্মীয়ে, ভাল কথা। কিন্তু আমি তাৰ লগে লগে 600 বছৰ ৰাজশাসনৰ আৰম্ভণি কৰা যিগৰাকী স্বৰ্গদেউ চাওলুং চুকাফাৰ কাৰণে ভাৰতৰ মানুহে মহাবীৰ লাচিতক পালে, সেইগৰাকী জাতিৰ পিতা, যিগৰাকী ভাৰতীয় মানুহৰ মান সন্মান স্বাভিমান ৰাখিলে, সেইগৰাকী মানুহৰ প্ৰতিমূৰ্তি দিল্লীত স্থাপন কৰিবৰ কাৰণে মই বহু দিনৰ পৰা দাবী উত্থাপন কৰি আহিছোঁ।
যাতে যেনেকৈ দিল্লীত বেলেগ বেলেগ মহান যিসকল আমাৰ ৰজাই হওক বীৰৰ তেওঁলোকৰ প্ৰতিমূৰ্তি থাকিব পাৰে, তেনেকৈ কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি দিল্লীত হ'ব লাগে। তেতিয়াহে প্ৰকৃততে অসমৰ ৰাজ শাসন ব্যৱস্থাক 600 বছৰীয়া আহোম শাসনক আৰু ভাৰতীয় মানুহৰ মান সন্মান ৰখা এই জাতিসত্ত্বাটোক প্ৰকৃত মৰ্যাদা দিয়া হ'ব, প্ৰকৃত মূল্যায়ন কৰা হ'ব। এই দাবী মই উত্থাপন কৰি আহিছোঁ। আৰু তাৰ লগে লগে আমি যেনেকৈ ৰাষ্ট্ৰীয় যিবোৰ পাঠ্যক্ৰম আছে, CBSE হওক, ICSE